হাই ফ্ৰেণ্ডসকল, আজি মই পাকঘৰৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ৰেচিপিটো হ'ল বেঙেনা ৰেচিপি। ইয়াত মই বেঙেনা এটা কাটি লৈছোঁ আৰু বেঙেনা ভাজোতে বেঙেনা কাটি লৈ 10 মিনিটমান পানীত ভিজাই থ'লে ইয়াৰ টেষ্টটো বেলেগ হয়। মই 10 মিনিটমান ভিজাই থ'লোঁ, এতিয়া উঠাই লৈছোঁ ভালদৰে। এতিয়া মই ইয়াত মছলা এড কৰিম। হাফ চামুচ জলকীয়া গুড়ি দিলোঁ আৰু হাফ চামুচ হালধি গুড়ি, হাফ চামুচতকৈও কম দিছোঁ জিৰা গুড়ি আৰু ইয়াত দিলোঁ মই নিমখ, পৰিমাণ অনুযায়ী নিমখ আৰু দিম চেনি দিলে কি হয়, বেঙেনা ভাজোতে বেঙেনাৰ ৰংটো বহুত ধুনীয়া হয় আৰু চেনি দিয়াৰ লগে লগে বেঙেনা বহুত ধুনীয়াকৈ একেবাৰে ছফ্ট হয়। মই চেনি অলপ দিলোঁ আৰু এতিয়া এইখিনি ভালদৰে সানি লৈ 10 মিনিটমান আকৌ থৈ দিম বাতি এটাত। মোৰ 10 মিনিটমান পাছত বেঙেনাখিনি এনেকুৱা হ'ল। এতিয়া মই টাৱা পাতি দিছোঁ, টাৱা গৰম হৈ গ'ল। ইয়াত মই সৰিয়হ তেল এড কৰিম, একেবাৰে কম তেলত ভাজিম। এইটো কম তেলতে ভজা হয় বেঙেনা ভাজিটো। সকলোৱে বেঙেনা ভাজি খায়, কিন্তু এনেকুৱা পদ্ধতিত বেঙেনা ভাজি খাবলৈ মই অনুৰোধ কৰিম, আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। মোৰ টাৱা গৰম হৈ গ'ল, এতিয়া মই বেঙেনাখিনি ভাজি ল'ম। আৰু এইটো পদ্ধতিত বেঙেনা ভাজোতে মছলা অলপ কমাই দিব লাগিব, মছলা পৰিমাণ বেছি হ'ব নোৱাৰিব। মই মছলা একেবাৰে কমাই দিছোঁ। এতিয়া মই একেবাৰে হাই ফ্লেমত হ'ব দিম বেঙেনা পানীখিনি টানিবলৈ। এবাৰ লুটিয়াই লৈ মই ঢাকি দিম। মোৰ বেঙেনাখিনি ভাজা হৈ গ'ল। এয়া একেবাৰে ছফ্ট আৰু ধুনীয়া এটা কালাৰ হৈছে। এইটো মই বাকি থ'লোঁ আৰু এইফালে মই কেৰাহী পাতি দিছোঁ। ইয়াত আৰু অলপ সৰিয়হ তেল দি দিলোঁ। এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিম। ইয়াতো আৰু অলপ নিমখ দি দিম, যিহেতু মই তাত একেবাৰে কমাই দিছোঁ নিমখ। ইয়াত আৰু অলপ নিমখ দিম। নিমখ দিলে পিঁয়াজ আৰু জলকীয়াখিনি ছফ্ট হ'ব। মই এইখিনি দিলোঁ। মোৰ এইখিনি হৈ গ'ল।
এতিয়া মই ইয়াত একেবাৰে স্লাইড গৰম মছলা এড কৰিম। আৰু 2 মিনিটমান ভাজিম। এতিয়া মই ইয়াত ভাজি থোৱা বেঙেনাখিনি দি দিম। আৰু লুটিয়াই দিম। আৰু 1 মিনিটমান ঢাকি একেবাৰে লো ফ্লেমত হ'ব দিম। এয়া 1 মিনিট পাছত মোৰ বেঙেনা ভাজা ৰেডি। চ' মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। থেংকছ।